নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকে গম পাইছে আজি হেনো মেট্ৰিকৰ ৰিজাল্ট দিব এফালে ভন্টিহতে কোন কলেজত ভন্টিজনীয়ে কোন কলেজত এবাৰ এডমিশন ল'ব এই হেবিলাক কথা আমি গম পাই থাকিম লাহে লাহে তাৰ আগতে মানে কালি ৰাতি মানে বয়লাৰ মাংস খাইছিলো বহুত গৰম লাগিছে ৰাতিটো এনেকুৱা গৰম লাগিলে নহয় মানে হুবই পৰা নাই আৰু তাৰপিছত এতিয়া ৰাতিপুৱা আজি অলপ দেৰিকে উঠা হ'ল আৰু উঠি মেলি এতিয়া এইফালে চাওক এই টকৌপাতবিলাক মানে এই টকৌপাতটো মানে এইডোখৰ চাউনি কৰিব আছে সেইকাৰণে এই টকৌপাতবোৰ মানে এনেকৈ বান্ধি বান্ধি অনা আছিলেতো ইয়াত গেলি যাব যে সেইকাৰণে এতিয়া ইয়াত মানে এনেকৈ জাপি গৈ আছোঁ মানে এতিয়া জাপি গৈ আছোঁ ধুনীয়াকৈ জাপি লওঁ দেই ধুনীয়াকৈ জাপি হৈ গ'ল আৰু এতিয়া মানে গাটো ধুই লওঁ গাটো ধোৱাৰ পিছত 10টা বাজিবই আৰু 10টা বজাত অনলাইনত ভণ্টিহঁতৰ ৰিজাল্ট আহি যাব তাকেই চাবলৈ লাগে সেইকাৰণে ফটাফট গাটো ধুই লওঁ আৰু গৰমো লাগি আছে বহুত লেতেৰাও হৈ গ'লো এইবোৰ কাম কৰি গাটো ধুই আহোঁ আৰু এইফালে আমাৰ দুজনে এতিয়া এইফালে আম খাইছে চাওক আম কাচু কৈ দেচোন আম কাচু কৈচোন আম কাচু ক না কি মজাকে আম খাই আছে খাই দে বেটা মুখটো চাওক দুইটা হাতৰ পৰা খাই আছে গাটো ধুই আহিলোঁ আৰু বহুত গৰম হৈছে আৰু এতিয়া মা ইফালে বহি লৈছে ভণ্টি ইফালে বহি লৈছোঁ আজি দিব আমাৰ ভণ্টিহঁতৰ মেট্ৰিকৰ ৰিজাল্ট আৰু আপোনালোকৰ মাজৰো কোনোবাই যদি দিছে তেতিয়াহ'লে জনাই দিব আৰু আমাক মানে কেনেকুৱা হৈছে ৰিজাল্টটো কমেণ্ট কৰি তাৰপিছত এতিয়া মানে আমি ৰিজাল্ট চাম বুলি বহিছোঁ তাৰ আগতে মানে ভণ্টিক কৈ দিছোঁ আৰু ভণ্টিৰটো হয়তো মা আৰু ভণ্টিৰ মানে ধক ধক কৰি আছে ইমান এটা মই মোৰ বাৰু কৰা নাই যদি ফেল হয় নিজৰে হোটেল আছে আৰু তাতে কাম কৰিব দিম আৰু নহয় জানো মা কি কয় নাই বাৰু বেচৰা পৰীক্ষাটো ইমান বেমাৰ হৈ আছে ইমান চিৰিয়াছ বেমাৰ ইমান আমি যেনে তেনে পাছ কৰিলেও একো নাই ফেল কৰিলে একো নাই এয়াই মানে আমাৰ মাৰ ভিডিঅ' চাইছিলে যদি গম পাব আৰু যেতিয়া ফেব্ৰুৱাৰী মাহত এক্সাম দিছিলি ন মাৰ্চ যেতিয়া এক্সাম দি আছিলে ভণ্টিয়ে তেতিয়া মানে ভণ্টিৰ এক্সাম দিয়া এসপ্তাহমান আগৰ পৰা জণ্ডিছ বেমাৰ সোমাই গৈছিলে আৰু সেই জণ্ডিছ বেমাৰ হৈয়ে দিছে আৰু তাৰপিছত বেয়া হ'লে হোটেলত কামটো লগাই দিম আৰু নিজৰে হোটেল আছে বেয়া হ'লে যদি ভাল হয় ভালকৈ পঢ়িব আৰু তেনেকে নকবিচোন মোৰ এজনীয়ে ছোৱালী মই বেয়া হ'লেও কেলে হোটেলত কাম কৰিব দিম ময়ে কৰিম লাগিলে জাষ্ট ধেমালিহে কৰিছোঁ আৰু দেই এতিয়া সময়টো চাওক 9:51 হৈছে 9:51 হৈছে তাতে আমি এতিয়া অলপ ৰ'ব চাই লওঁ যে মানে কিবা কৰিব পাৰিম নাই বুলি এনেই এবাৰ চাই চাওঁ দেখুৱাই নেদেখায় ৱেবছাইটটো খুলিব ট্ৰাই কৰিছোঁ ৱেবছাইটটো খোলে খোৱা নাই কাৰণ কেলৈ জানে নাই আজিতো আৰু ট্ৰেফিক বহুত হ'ব ছাৰ্ভাৰ ডাউন হ'ব সেইটো কাৰণে এতিয়া এডমিটটো এইটো ভণ্টিৰ এডমিটটো লয় ৰোল নম্বৰটো লয় বহি আছোঁ আমি এতিয়া চাম বুলি অলপ মানে আৰু অলপ সময় অপেক্ষা কৰক আৰু গম পালে জনাই দিম আৰু তাৰপিছত এয়া চাওক ওলালে দেই এটা ৱেবছাইটত ওলালে আপোনালোকক মই দেখুৱাই দিম স্ক্ৰীনশ্বটটো দেই কেনেকুৱা এতিয়া ভয় লাগি আছে নাই লাগিছে কিমান পাম বুলি আশা কৰিছোঁ এনেই কচোন 70 ওপৰত হ'ব চাগে মায়ে কি কয় এতিয়া দিয়াজনীহে জানে এতিয়া মই আপোনালোকক এইফালে চাইডত দেখাই দিছোঁ আৰু মই কৈ আছোঁ দেই আছামিছত ৰ'ব আছামিছত বেয়া হ'ল চাগে ফুল মাৰ্কছ অফ 10 49 টোটেল 49 পাইছে আছামিছত বেয়া হৈছে দেই আছামিছত বহুত বেয়া হৈছে 49 পাইছে অসমীয়াত ইংৰাজীত পাইছে 61 প্লাছ 10 প্ৰেক্টিকেল মিলাই 71 আৰু জেনেৰেল মেথছত পাইছে ৰ'বা দেই টোটেল 91 জেনেৰেল মেথছত পাইছে 91 মানে জেনেৰেল মেথছত লেটাৰ পাইছে আমাৰ ঘৰৰ মানুহবোৰ একচুৱেলি ময়ো মেথছত বহুত ভাল আছিলোঁ আগতে আৰু ভণ্টিও খুবেই ভাল হৈছে যেন পাইছোঁ মেথছত জেনেৰেল মেথছটো ভাল হৈছে দেই আৰু এটা মই কৈ দি আছোঁ জেনেৰেল মেথছৰ পাছত আহিলোঁ জেনেৰেল চায়েন্সত পাইছে 64 এতিয়া জেনেৰেল মেথছত পালে 64 দেই জেনেৰেল চায়েন্সত পাইছে 64 জেনেৰেল মেথছত পাইছে 91 আৰু ছ'চিয়েল চায়েন্সত পালে টোটেল 60 বহুত বেয়া হৈছে দেই আছামিছ আৰু এইবিলাক কিছুমান ছাবজেক্ট বেয়া হৈছে তাৰপিছত এডভান্স মেথছত পাইছে 92 কৈছোঁ নহয় মেথছত আমাৰ ঘৰৰ মানুহবোৰ মেথছত বহুত ভাল আগৰ পায় মই নিজেও ভাল আছিলোঁ বহুত এতিয়া ভণ্টিৰো ৰিজাল্টটো যিটো দেখিছোঁ মই মেথছত বহুত ভাল হৈছে দুটা জেনেৰেল মেথছত পালে 91 এডভান্স মেথছত পাইছে 92 এতিয়া টোটেলটো কেলকুলেট কৰি ওলাই দিওঁ দেই কিমান পাৰ্চেণ্টেজ পালে 427 টোটেল পাইছে
এতিয়া ক্যালকুলেটৰটো লৈ ক্যালকুলেট কৰি দেখাই দিও 420 কিমান পাইছো ভন্টি 427 ন সৰি 527 মাৰি পাইছো 427 427 ডিভাইড বাই 6 এইয়া চাও 70% মান পাম বুলি কৈছিলে আৰু ভাবা মতে 71% পাইছে আৰু ভালে লাগিছে দেই বহুত ভালে হৈছে মাই কি কব এটা নাই নাই বহুত ভাল হৈছে যেহেতু তাৰ বহুত বেমাৰ হৈ আছিল ন আগত ককায়েক কেটাং মানে একদম লেটাৰ পাব লাগিব ষ্টেন পাব লাগিব বুলি জোৰ দিছিলো তাইক তেনেকা জোৰ দিয়া নাই কেলে কলে বহুত বেমাৰ হৈছে আৰু তাই মানে পৰীক্ষাটো দিব নোৱাৰিলে মানে লগৰীয়া কেটা দিয়া দেখি লুকাই লুকাই কান্দিব বুলি মোৰো বহুত দুখ সোমালে যেনে তেনে পৰীক্ষাটো দি সুচৰি বাগৰি পাছ হলেও বুলি মই আশা কৰিছিলো আৰু তাতকে বেছি কৰা নাই এতিয়া আৰু 71.1% পাইছে বহুত ভালে পাৰ্সেন্টেজ পাইছে ভালে বুলি কম আৰু এতিয়া মানে যেটো আমি এক্সপেক্টেশন ইমানো আশা নাছিলো কাৰণ বেমাৰ হৈছিল নহলেতো হয়তো বহুত ভাল হলে যেন পঢ়াওনাত ভন্টি বহুত ভালেই তাৰছত আৰু কোট পঢ়াও কি কৰো এইবিলাক লাহে লাহে কাইলে পঢ়িলে পাতি থাকিম আৰু নহয় জানো আজি আৰু 40 দিন আজি ৰিজাল্টৰে ৰিজাল্টৰ খবৰটোকে লৈ এনজয় কৰিলং আৰু যি হক মানে মেট্ৰিকৰ মাৰ্কসটো মানে যেটো মানে আমি এটা পাৰ কৰি আহিলো মেট্ৰিক দি কিবা কৰি মই ভাবু ইমান এটা মানে মেটাৰ নকৰে বুলি কম জ্ঞানটো কিমান লব পাৰিছে হেইটো মেটাৰ কৰে ৰিজাল্ট আপুনি ভাল কৰক বেয়া কৰক হেটো মতম নাই আপুনি পাস হৈছে ভাল পাৰ্সেন্টেজ পাইছে বহুত ভাল হৈছে বহুত ভাল বুলি কম কিন্তু হয়তো ভন্টি আজি 50% পালেও আমি ফুৰ্তিত থাকিলোহেতেন কাৰণ আপোনালোকৰ যদি কোনোবা যদি মা দেউতাই চাই আছে লৰাজনে যদি অলপ বেয়া ৰিজাল্ট কৰিছে বেলেগতকে দুখ নকৰিব বা লৰাজনকো দুখ নকৰিবলৈ নকব কাৰণ এইটো এটা ভাল ভাল কলেজত এডমিশন সিট পাবৰ কাৰণে মই ভাবু মেট্ৰিকৰ মাৰ্কসটো বেছি দৰকাৰ হয় মই ভাবু যি সকল পেৰেন্টছে চাই আছে যদি আপোনালোকৰ লৰা ছোৱালীয়ে যদি বেয়া ৰিজাল্ট বুলি নহয় 50 পাইছে বা 60 পাইছে বা যি হক অলপ কম মাৰ্কস পাইছে মন বেয়া নকৰিব এইটো জাস্ট এটা স্টার্ট হয় মেট্ৰিকটো জাস্ট মানে নামতহে মানে আপোনাৰ ধৰিলক ভাল কলেজ এটা এডমিশন পাবৰ বাবে তেনেকুৱা ধৰণৰ কথা আৰু ইমান এটা ফিউচাৰ মেটাৰ নকৰে কাৰণ আপুনি যেটো নলেজ লৈ আহিছে হেইটোহে মেইন মাৰ্কসটো মেটাৰ নকৰে হেকাৰণে আপোনালোকে এতিয়া ভৱিষ্যতত আৰু ভালকে পঢ়ি যাওক আৰু ভাল মানে আৰু হয়তো ভাল মাৰ্কস পালে আৰু ভাল লাগিলে হয় ভালকে পঢ়ক জ্ঞানবোৰ ভালকে লওক আৰু আপোনালোকে জীৱনত উন্নতি কৰক মা দেউতাও গালি হপনি নিদিব লৰা ছোৱালীক ভালকে বুজাক ভালকে পঢ়িবলৈ কক ফুল সাপোৰ্ট কৰক পঢ়াওনাত আমাৰ ভন্টিকো এতিয়া কত পঢ়াও কি হেবোৰ মা আৰু মই লাহে লাহে ডিসিশন লৈ থাকিম আৰু তাৰছত আপোনালোকে যদি চাই আছে আৰু আপোনালোকৰ মাজৰে যদি কোনোবা এবাৰ মেট্ৰিক দিছিলে ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকৰ ঘৰৰ কোনোবাই যদি মেট্ৰিক দিছিলে ৰিজাল্টটো কেনেকুৱা হৈছে কমেন্ট সেকশনত জনাই দিব আৰু মই ভাবিছো আজি ভিডিওটো ইমানতে সমাপ্ত কৰো আৰু লগ পাম আকৌ কাইলে এটা নতুন ভিডিও যদি আপোনালোকক ভিডিওটো চাই ভাল লাগিলে তেতিয়া লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইমান লাজ কৰি কৈছে ভন্টিয়ে কৈছে যে আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু হুনকালে 1 লাখ কৰি দিয়ক বহুত লাজ কৰি কৈছে দে ছোৱালীজনী হসাকে